ৰব ভিডিঅ'টো বাৰু আপোনালোকক সম্পূৰ্ণকৈ দেখাম আগতে কাহিনীটো কৈ লওঁ মই সেইদিনাখন গৈছিলোঁ ওৰাঙলৈ আচলতে ৰৌতালৈ গৈছিলোঁ আৰু এখন বিহুৰ এংকৰিং কৰিব গৈছিলোঁ যাত্ৰাপথত AIUDFৰ ৰেলী আছিলে কাৰণ তেতিয়া লোৱাৰ আছামত পঞ্চায়ত ইলেকশ্যন হোৱাই নাছিলে এনেদৰে আমি আগুৱাই গ'লৰ এয়া আছিল সেইদিনাখনৰ মোৰ লুকটো কেনেকুৱা লাগিছে আপোনালোকে ক'বলৈ নাপাহৰিব আৰু তাৰ পাছতে বিহু আৰম্ভ হ'ল অকণমান ক্লিপ এটা দেখাই লওঁ এয়া মোৰ কাম আৰম্ভ এংকৰিঙৰ আৰু এনেদৰে বিহু নাম জুৰিছে তেওঁলোকে অৱশ্যে নদীৰ পাৰত গছৰ তলৰ বিহু অকমান চাই লওঁ এই অঞ্চলৰ বিহু কিছু পৃথক আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ নামী দামী কণ্ঠশিল্পী থাকে কিন্তু এই অঞ্চলত অসমৰ বিভিন্ন প্ৰান্তৰ হুঁচৰি দলসমূহ আহে এয়া মুকলি বিহুৰ কিছু অংশ আপোনালোকক দেখুৱাইছোঁ ভিন্ন প্ৰান্তৰ 20টাকৈ বিহু দলে উৰে ৰাতি সেইদিনাখন বিহু গাইছিলে আৰু আমি বিহু গীতৰ বিহু নাচৰ ছন্দত মুখৰিত হৈ পৰিছিলোঁ অলপ পেঁপাবাদন দেখাই লওঁ আৰু যোৰহাটৰ এই পেঁপাবাদকগৰাকীৰ নামত কেইবাটাও ৰেকৰ্ডছ আছে এনেদৰে তাত উপভোগ কৰিলোঁ আমাৰ খুব ভাল লাগিল আগলৈও যাম আপোনালোকক দেখুৱাই থাকিম ধন্যবাদ Hey,